Hello, Hombahira. Stop ten Assamese আমাৰ আজিৰ ভিডিঅ'টোত ইউটিউবত আটাইতকৈ বেছি ভিউ থকা 10টা অসমীয়া গীতৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। গতিকে আহক পলম নকৰি আজিৰ আমাৰ তালিকাখন আমি আৰম্ভ কৰি দিওঁ। তালিকাখনৰ 10 নম্বৰ স্থানত থকা গীতটো হ'ল কৈ নিদিয়া কিয়। আমাৰ আটাইৰে মৰমৰ শিল্পী পাপন দা আৰু শ্ৰেয়া ঘোষালে কণ্ঠদান কৰা এই গীতটো 2022 চনৰ 12 এপ্ৰিল তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু বৰ্তমান এই গীতটোত থকা ভিউজৰ সংখ্যা হ'ল 34.83 মিলিয়ন। তালিকাখনৰ 9ম স্থানত থকা গীতটো হ'ল অটোৱালা মই। ভৃগু কাশ্যপ আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠদান কৰা এই গীতটো 2015 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু বৰ্তমান এই গীতটোত থকা ভিউজৰ সংখ্যা হ'ল 36 মিলিয়ন। তালিকাখনৰ 8 নম্বৰ স্থানত থকা গীতটো হ'ল ডিব্ৰুগড় অসম। গীতাঞ্জলি দাসে কণ্ঠদান কৰা এই গীতটো 2018 চনৰ 4 মাৰ্চ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু বৰ্তমান এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 36.2 মিলিয়ন। তালিকাখনৰ 7 নম্বৰ স্থানত আছে মন হীৰাদৈ শীৰ্ষক গীতটিৰ ৰিমিক্স ভাৰ্জনটো, য'ত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে। এই গীতটো 2020 চনৰ 29 আগষ্ট তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু বৰ্তমান এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 36.47 মিলিয়ন। তালিকাখনৰ 6 নম্বৰ স্থানত থকা গীতটো হ'ল পখিলা। এই গীতটো নীল আকাশে কণ্ঠদান কৰিছে আৰু এই গীতটো 2019 চনৰ 7 এপ্ৰিল তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল। এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 39.2 মিলিয়ন। তালিকাখনৰ 5 নম্বৰ স্থানত থকা গীতটো হ'ল আল্ট্ৰাছাউণ্ড। ৰাকেশ ৰিয়ানে কণ্ঠদান কৰা এই গীতটো 2019 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু বৰ্তমান এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 42.59 মিলিয়ন। তালিকাখনৰ 4 নম্বৰ স্থানত থকা গীতটো হ'ল এটা কথা কোৱা না। আমাৰ আটাইৰে মৰমৰ কণ্ঠশিল্পী অসমীয়াৰ হাৰ্টথ্ৰব জুবিন দা আৰু শিশু শিল্পী হৰ্ষিতা ভট্টাচাৰ্যই কণ্ঠদান কৰা এই গীতটো 2019 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 50.93 মিলিয়ন। এতিয়া আহিছোঁ আমাৰ তালিকাখনৰ টপ 3ৰ ফালে। তালিকাখনৰ 3য় স্থানত থকা গীতটো হ'ল চেৰেংকৈ। পাপৰি গগৈয়ে কণ্ঠদান কৰা এই গীতটো 2022 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 56.09 মিলিয়ন। আমাৰ তালিকাখনৰ 2য় স্থানত থকা গীতটো হ'ল নাগিন। ৰূপালী কাশ্যপ আৰু বাস্তৱ ৰাজে কণ্ঠদান কৰা এই গীতটো 2018 চনৰ 5 অক্টোবৰ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 66.07 মিলিয়ন। এতিয়া আহিছোঁ আমাৰ তালিকাখনৰ প্ৰথম স্থানৰ ফালে। তালিকাখনৰ 1 নম্বৰ স্থানত থকা গীতটো হ'ল তুৰুত তুৰুত। মুকুল বাবা আৰু সুবাসনা দত্তই কণ্ঠদান কৰা এই গীতটো 2017 চনৰ 17 জানুৱাৰী তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল আৰু বৰ্তমান এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 69.79 মিলিয়ন। উল্লেখযোগ্য যে এই গীতটোত অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসে অভিনয় কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা বছৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ আমাৰ মাজৰ পৰা গুচি যায়গৈ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, ইয়াৰে কামনাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।